নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো চাই থাকিব স্ক্ৰীন সম্পূৰ্ণ। যিসকলে নতুন কৈছে প্লিজ বন্ধু ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে কৰাইছে আন্তৰিক ধন্যবাদ। অহাকালিলৈ বিহু আৰু এইফালে পূজা পাইছে একদম মানে, আৰু মাজত মাথো আছে 3-4-5 দিনমান। আৰু এইফালে ধুনীয়াকৈ পূজা বজাৰ ধুনীয়াকৈ হৈ গৈছে। আৰু এতিয়া বৰ্তমান বিহুৰ কাৰণে লাগিছোঁ। আৰু ঘৰখনত মানে কি আৰু মানুহজনী আৰু মা কি ক'বা আৰু একে পূজাৰ প্ৰগ্ৰাম একদম ধুনীয়াকৈ একে মুলতানি মিত্তি চব কেনেকৈ কি ধৰণে লগাইছে একদম জমনীয়া পূজা চাই থাকিব। মই বোলো সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই আছোঁ, চাই থাকিব। টিচিকি আমাৰ ধিচিকি আহিছে একেবাৰে ঢেকি দিছে এইফালে ধুনীয়াকৈ পিঠে যাব যে মোক কৈ দাদা। আৰু এয়া চাওক অৰ্ডাৰ দি আছিলোঁ, এয়া মুলতানি মিট্টি সেয়া বোলে স্কিনত লগালে পুৰা চাফা হয়। চাওক 200 গ্ৰাম ধুনীয়াকৈ লিখা আছে। আৰু ধুনীয়াকৈ অৰ্ডাৰ দিছোঁ। অৰ্ডাৰ দি চাওক মানুহজনী পূৰা দুৰ্গা পূজাৰ কাৰণে পূৰা ধুনীয়াকৈ চাফা হৈ আছে। আৰু লগত একদম লগত শাহু মাও জড়িত, মানে মোৰ নিজৰ মাও মানে জড়িত আছে ধুনীয়াকৈ। বেছি দাম নহয়, চাওক ৰ'জ গোলাপ জল আৰু ইয়াত ধুনীয়াকৈ মিলাই পেলাই মিহলি পূৰা একদম মজাকৈ বনাই লৈছে। চাওক কেনেকৈ ধুনীয়াকৈ মেকআপ নিচিনা পূৰা ব্ৰাছ মাৰি আছে গালত। আৰু চাই থাকক। সেইবিলাক লগাই সেইকাৰণেতো এতিয়া সেইবিলাক লগালি যে চব ৰাতি ওলালে মানুহ যে মই গাঁৱত ওলাই যাইছোন মাতিবি ক'ব। চাওক ধুনীয়াকৈ এইজনী প্ৰজাকৈ লগাই লৈছে, মাকো লগাই দিছে। আৰু কেনেকৈ জমনি লাগিছে চাওক একদম। আৰু লগাই লৈছোঁ অলপ বাচি গৈছে, দুজনী লগাই পেলাই বাচি গ'ল কাৰণে ভাবিছোঁ পেলাই দিয়াতকৈ মই লগাই লওঁ। আৰু একদম মানে ধুনীয়াকৈ হৈ যাওক, ময়ো অকণ ভাল হৈ যাওঁ, তেতিয়া ভাল লাগিব চাই পেলাই একদম। আৰু তেতিয়া আৰু একদম কোনে পায় আৰু এবাৰ পূজাত একদম সকলোৱে মিলি থাকিলে ভাল লাগে। আৰু সেই গতিকে এনেদৰে শাহু বোৱাৰী ধুনীয়াকৈ মিলি তুলি হাঁহি ফুৰি থাকিলে একদম মানে সুন্দৰ পৰিৱেশ। আৰু চাওক, আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ থাকিল।